গাইজ গুড মৰ্ণিং ঘৰলৈ আহা দেখিছেনে ভিডিঅ' বনাবলৈ টাইম পোৱা ইমান কাম ওলাইছে ঘৰ চাফা কৰা পৰা ধৰি সকলো কাম এতিয়া গা পা ধুলোঁ এতিয়া পাতিছে 10টা ৰাতিপুৱা কিবা এটা খাবলৈ বনাব আহিছোঁ মিষ্টাই আৰু ছোৱালীয়ে খাবলৈ মাৰ ভাত মা নাই মা গ'ল মাকৰ ঘৰলৈ মানে মামাহঁতৰ ঘৰলৈ তো দেউতা আছে দেউতাই মই খাম মালপোৱা আৰু চাহ মিষ্টাই আৰু ছোৱালীয়ে খাব ভাত মানে মাৰ ভাত ইয়াতে কণী বইল কৰিছোঁ ভাতকেৰেলা আৰু আলু দি দিছোঁ ভাতত ভাততে অকণমান নিমখ দি দিছোঁ কণীখিনি মই এক্সট্ৰাকৈ বইল কৰিছোঁ আৰু এইফালে গাখীৰো গৰমাই আছোঁ এইফালে ছোৱালীকণে লৈ আছে ভনীয়েকক বৰ্তায়েকৰ জীয়েকক এইজনী তাই দাঙিব পাইছে তাইক তাকে বহুত ফূৰ্তি পাইছে তাই এইফালে মই চাহ বনাই আছোঁ গাখীৰৰ চাহ আৰু এয়া মালপোৱা ফাৰ্ষ্ট দেউতাক দি আহি লওঁ তাৰপিছত বাৰু আমি তুমি আমাৰ ধৰিনো কি তুমি তুমি নে হাই বুলি কৈ দিয়াচোন হাই বুলি কোৱা হাই তেনেকৈ কোৱাচোন সেইফালে তাইকো ভাত খাব দিছিলোঁ তাই বোলে নাখায় ঘৰলৈহে যায় সেইফালে ৰাইজ ভাত খাবলৈ বহিছে ইয়াত ৰাতিও অকণমান মাংসও আছিলে মাংসও খাইছে আৰু ইয়াত কণী বইল কৰি দিলোঁ আলু কণী ভাতকেৰেলা পিটিকা কৰি ল'লে এয়া সেইফালে ছোৱালীকো দিছে আৰু মই এইফালে এয়া মগু দালি তিয়াই থৈছিলোঁ মগু দালি আৰু এয়া মৰিচা শাক মৰিচা ঠাৰি কোমল কোমল চাই চিঙি দিছোঁ এয়া এনেকৈ দালি বনাম আৰু এইফালে আম দেখিছেনে দেউতাই এয়া বুটলি আনিছে পকা পকা আম বহুত সৰি আছে খোৱা মানুহহে নাই এয়া ধুনীয়া ধুনীয়া আম অকণো পোক নাই আৰু এইফালে ঢেকীয়া আনিছিলে ঢেকীয়া ভাজিম এইফালে ফাৰ্ষ্ট লেচেৰা মাহ আৰু আলু ভাজি লৈছোঁ এইফালে আমাৰ মিষ্টাৰ ধুই আছে কাপোৰ ইয়াত ব্লেংকেটবোৰ ধুই দিছে তাৰপৰা লৈ অহা আৰু এইফালে মই ঢেকীয়াখিনি বুটেদি ভাজিলোঁ মই নাকাটিলৈ এনেকৈয়ে ভাজিছোঁ মানে কুটি নিদিলোঁ এইফালে ভোট জলকীয়া অলপ আনি থৈছিলে বোলো তেলত দি থওঁ আৰু আমৰ আচাৰ আছে যে তাতে অলপ দি থওঁ চিম্পুলকৈ নহ'লে বেয়া হৈ যাব এইখিনি আমৰ আচাৰ ঘৰতে বনাইছিলে আৰু এয়া মই ঝাৰখণ্ডৰ পৰা বনাই অনা বগৰী আৰু তেঁতুলী আচাৰ ইয়াতে জলকীয়া মিলাই দি দিম কাটি ল'লোঁ ধুনীয়াকৈ তেল দিছোঁ তেলতে অকণমান জিৰা গুটি দিছোঁ আৰু গেছ অফ কৰি দিলোঁ ইয়াতে জলকীয়াখিনি দি অলপ ভাজি ঠাণ্ডা হোৱাৰ পিছত মিলাই দিলোঁ আৰু সন্ধিয়া হ'লে এইফালে মিছল লৈ আহিছিলে মিষ্টাই বজাৰৰ পৰা মিছল খালোঁ আৰু এইফালে কাপোৰ ইস্ত্ৰি দিবলৈ লগাই দিছোঁ মই ভাত বনাওঁগৈ এইফালে যাম আমি সেইকাৰণে কাপোৰযোৰ ইস্ত্ৰি দি দিয়া এইফালে ছোৱালীয়েও নিজৰ ফ্ৰক ৰেডি কৰি আছে এইফালে লৈ আহিছিলে গাহৰি মাংস মই কুকাৰতে দি দিছোঁ এনেকৈ আৰু এইফালে ব্ৰইলাৰো আনিছিলে অকণমান চিকেন ঘৰৰ মানুহৰ কাৰণে চিকেন বনাইছোঁ আৰু আমাৰ কাৰণে এয়া গাহৰি বনাইছোঁ চিম্পুলকৈ খাই বৈ ধুমা ধুম যাওঁ এইফালে গাহৰি মাংসখিনি দিম এটা ভোট জলকীয়া আৰু ভাত পানী খাই বৈ ওলালোঁ আমি যাওঁ মাকৰ ঘৰলৈ মানে মামাহঁতৰ ঘৰলৈ তাতে ভাওনা আছে ছোৱালীও কোনো ওলাই কৈ তাই টোপনি গ'ল দিনত নাই খোৱাৰ বাবে সেয়া এইফালে এয়া টমটমত আমি আহিছোঁ আৰু পাই গ'লোহি আলহী ঘৰ 3 ঘৰ ন তো এঘৰ এঘৰকৈ যাওঁতে ভিডিঅ' কৰিবলৈ নহ'ল এতিয়া যাওঁ ভাওনা চাবলৈ ওচৰতে ঘৰৰ নামঘৰতে এইয়া ছোৱালী আৰু মামা নাতিনীকজনীহে একলগ হৈ দুজনী বান্ধৱী গৈছে আৰু ইয়াৰ নামঘৰৰ ভিতৰত ভাওনা হৈছে আমি কিন্তু বাহিৰৰ পেণ্ডেলতে বহিছোঁ নামঘৰৰ ভিতৰত নাই যোৱা এয়া দেখিছেনে বোকাখোৰ নে কি নাচি আছে এয়া এইফালে ভাওনা চাই কৈ হ'ল আমি যাওঁগৈ মানে ভাওনা শেষ হোৱাই নাই আমিহে যাওঁগৈ এয়া যাবলৈ ওলালোঁ আৰু চিম্পিয়ে অকণমান ভিডিঅ' কৰিছিলে তাই মোৰ পাছফালখনে পালে উঠাবলৈ তুমি যাবা দেই আমাৰ ঘৰলৈ যাওঁগৈ আৰু